মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 15 লেখৰ সৈতে পৰিচয় এই পাঠটোত থকা প্ৰশ্নসমূহৰ সমাধান কৰিম। এতিয়া চাবা, প্ৰথমে তোমালোকে পেজ নম্বৰ 259 ওলাবা। পেজ নম্বৰ 259 চাবা, বিভিন্ন প্ৰকাৰৰ লেখৰ পুনৰালোচনা আছে। ইয়াত চাবা কি দিছে, সচিত্ৰ লেখ। সচিত্ৰ লেখ কি হয় চাবা, বিভিন্ন ধৰণৰ কি হয় চিত্ৰ বা প্ৰতীক। ইয়াত এটা প্ৰতীক দিয়া আছে হয়নে? এই প্ৰতীকটো 10জন দিয়া আছে। তেন্তে ষষ্ঠ শ্ৰেণীত চাবা 1 2 3 4 5 6 মানে 6 10 গুণ 60 60জনক বুজোৱা হৈছে এই চিত্ৰ বা প্ৰতীকৰ দ্বাৰা। ইয়াক কি বুলি কোৱা হয়? সচিত্ৰ লেখ। তোমালোকে ষ্টাৰ দি ল'বা। ইয়াত কি লিখিবা, বিভিন্ন ধৰণৰ চিত্ৰ বা প্ৰতীক ব্যৱহাৰ কৰি তথ্যৰ উপস্থাপনকে কি বুলি কোৱা হয়? সচিত্ৰ লেখ বোলে। পেজ নম্বৰ 260 চাবা, ইয়াত কি দিছে চাবা, ইয়াক দণ্ডলেখ বা বাৰ গ্ৰাফ বুলি কোৱা হয়। দণ্ডলেখ কি হয় চাবা, ইয়াৰ পৰা O আৰু যি X আছে ইয়াক অনুভূমিক অক্ষ বুলি কোৱা হয়। কি বুলি কোৱা হয়? অনুভূমিক অক্ষ বা ৰেখা। ইয়াত চাবা, এই OY যি আছে ইয়াক কি বুলি কোৱা হয়? উলম্ব অক্ষ বা ৰেখা। তোমালোকে ইয়াত চাবা, কোনো তথ্যৰ সাধাৰণ উপস্থানৰ বাবে দণ্ডলেখ ব্যৱহাৰ কৰা হয়। দণ্ডলেখ হ'ল বা দণ্ডলেখ 2 বা ততোধিক সমান্তৰাল উলম্ব আৰু অনুভূমিক আয়তাকৃতিৰ দণ্ডৰে গঠিত হয়। পেজ নম্বৰ 261ত চাবা, দ্বৈত দণ্ডলেখ। দ্বৈত দণ্ডলেখ কি হয়? দুটা তথ্য একেলগে উপস্থাপন কৰাৰ বাবে ব্যৱহাৰ কৰা লেখক দ্বৈত দণ্ডলেখ বোলা হয়। এনেদৰে লিখিবা। ইয়াত চাবা, দুটা তথ্য একলগত দিয়া আছে, 2018 বৰ্ষৰ আৰু 2019 বৰ্ষৰ একেলগে দিয়া আছে হয়। ইয়াক কি বুলি কোৱা হয়? দ্বৈত দণ্ডলেখ। পেজ নম্বৰ 262 চাবা, স্তম্ভলেখ যাক হিষ্টগ্ৰাম বুলি কোৱা হয়। হিষ্টগ্ৰাম কি হয় চাবা, এই হিষ্টগ্ৰাম ইয়াত তোমাক দিয়া আছে, উদাহৰণ এটা দিয়া আছে, চাই ল'বা। ইয়াত চাবা, হিষ্টগ্ৰাম কাক বোলে? হিষ্টগ্ৰাম পৰীক্ষাত আহিয়ে থাকে, তোমালোকে ষ্টাৰ দি ল'বা। অবিৰত শ্ৰেণী অন্তৰালযুক্ত কোনো তথ্যৰ মানসমূহৰ ব্যৱধানবিহীন দণ্ডৰ উপস্থাপনে হৈছে স্তম্ভলেখ বা হিষ্টগ্ৰাম। পেজ নম্বৰ 263 চাবা, ৰেখালেখ লাইন গ্ৰাফ। লাইন গ্ৰাফৰ ইয়াত উদাহৰণ এটা দিয়া আছে, চাবা। কুৱেশ্যন অনুশীলনী 15.1ৰ কুৱেশ্যন নম্বৰ 1ত চাবা কি দিছে, এখন গাড়ী লখিমপুৰৰ পৰা গুৱাহাটীলৈ গৈছিল। তলৰ চিত্ৰৰ দূৰত্ব আৰু সময়ৰ ৰেখালেখ এডাল দেখুওৱা হৈছে। চিত্ৰৰ দূৰত্ব আৰু সময়ৰ লেখ এডাল দেখুওৱা হৈছে। লেখডালক অধ্যয়ন কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 1 নম্বৰ দিছে, অক্ষ দুডালে কি তথ্য নিৰ্দেশ কৰিছে? ইয়াত চাবা, অক্ষ কি আছে? X অক্ষ আৰু কি আছে? Y অক্ষ আছে। এই X অক্ষই কি নিৰ্দেশ কৰিছে চাবা, X অক্ষই নিৰ্দেশ কৰিছে চাবা, ইয়াত 7 AM 8 AM 9 AM 10 AM দিয়া আছে। ইয়াত চাবা, X অক্ষই কি নিৰ্দেশ কৰিছে? সময়। X অক্ষই কি নিৰ্দেশ কৰিছে? সময়। Y অক্ষই কি নিৰ্দেশ কৰিছে? Y অক্ষই দূৰত্ব কি নিৰ্দেশ কৰিছে? দূৰত্ব নিৰ্দেশ কৰিছে। তেন্তে ইয়াত চাবা, উত্তৰত আমি একেবাৰে লিখিম। প্ৰথমে প্ৰশ্নৰ সমাধানসমূহ আগতে বুজি লওঁ। গাড়ীখনে মুঠতে কিমান সময়ত কিমান দূৰত্ব ভ্ৰমণ কৰিলে? চাবা, গাড়ীখনে মুঠ সময় কিমান ল'লে চাওঁ আমি। ইয়াত চাবা, 7টাৰ পৰা 8টা 1 ঘণ্টা, 9টালৈকে 2 ঘণ্টা, 3 ঘণ্টা, 4 ঘণ্টা, 5 ঘণ্টা, 6 ঘণ্টা, 7 ঘণ্টা, 8 ঘণ্টা। কিমান সময়? 8 ঘণ্টা লাগিল। গাড়ীখনে মুঠতে কিমান সময়ত মানে 8 ঘণ্টাত। উত্তৰটো কি হ'ব? কিমান সময়ত মানে 8 ঘণ্টাত কিমান দূৰত্ব ভ্ৰমণ কৰিলে? দূৰত্ব ভ্ৰমণ কৰিলে চাবা, ইয়াত চাবা কিমান দিছে, 350 হয়নে? প্ৰথমে চাবা, ইয়াত কি দিছে, 0ৰ পৰা 50, 50ৰ পৰা 100 মানে প্ৰতিটা ঘৰত কিমানকৈ আছে? 50 কৈ আছে। ইয়াত চাবা, এই 50 তেন্তে ইয়াৰলৈকে কিমান হৈছিলে? ইয়াৰলৈকে হৈছিলে আমাৰ 350 হয়নে? ইয়াৰ আধা, ইয়াত চাবা আধা হৈছে মানে 50ৰ আধা কিমান? 25। তেন্তে 350 প্লাছ যদি আমি 25 কৰোঁ তেন্তে কিমান পাম? 375 পাম হয়নে? 375 পাম। তেন্তে ইয়াত আমি উত্তৰ কি লিখিম? গাড়ীখনে মুঠতে কিমান সময়ত কিমান দূৰত্ব ভ্ৰমণ কৰিলে? গাড়ীখনে মুঠতে 8 ঘণ্টাত 375 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিলে। কোনখিনি সময়ত গাড়ীখনৰ বেগ বেছি আছিল? ইয়াত চাবা, বেগ বেছি আছিল কেনেকৈ চাবা, ইয়াৰ পৰা ইয়ালৈ চাবা 50 গ'ল, ইয়াৰ পৰা ইয়ালৈ 50, ইয়াৰ পৰা ইয়ালৈ 50, ইয়াৰ পৰা ইয়ালৈ 50। ইয়াত আকৌ গাড়ীখন কি হৈছে চাবা, ৰখিছিলে হয়নে? ইয়াত গাড়ীটো কি ইয়াৰ পৰা ইয়ালৈ কি বুজাইছে? যে 1 ঘণ্টা সময় গাড়ীখনে কি কৰিছিলে? ৰখিছিলে। ইয়াৰ পৰা ইয়ালৈ চাবা, দুটা ঘৰ অতিক্ৰম কৰিছে 1 ঘণ্টাতে। ইয়াৰ পৰা ইয়ালৈ 1 ঘণ্টাতে কিমান চাবা? দুটা ঘৰ অতিক্ৰম কৰিছে মানে 50 আৰু 50 100 কিলোমিটাৰ গৈছিলে। হ'লনে? তেন্তে গাড়ীখনে আমাক প্ৰশ্নটো সুধিছে,
কোনখিনি সময়ত গাড়ীখনৰ বেগ বেছি আছিল মানে দুপৰীয়া 12 বজাৰ পৰা 1 বজালৈকে গাড়ীখনৰ বেগ কি আছিল বেছি আছিল পিছত চাবা প্ৰশ্ন সুধিছে 4 নম্বৰটো গাড়ীখনে বাটত ৰৈছিল নে কি লিখিম গাড়ীখনে বাটত ৰৈছিল গাড়ীখনে যদি ৰৈছিল কিমান সময়ৰ বাবে ৰৈছিল 1 ঘণ্টা সময়ৰ বাবে ৰৈছিল কিমান সময় 11টা পৰা 12টা লৈকে 1 ঘণ্টা সময়ৰ বাবে ৰৈছিল পিছত চাবা 5 নম্বৰটো কি দিছে কোনখিনি সময়ত গাড়ীখনৰ বেগ সমান আছিল ইয়াত চাবা বেগ সমান কেনেকৈ আমি বুজি পাম ইয়াত চাবা 7 AM ৰ পৰা ইয়াত 11 AM লৈকে 50 কিলোমিটাৰ গৈছে প্ৰতি ঘণ্টাত তেতে 7টাৰ পৰা 11টাত কি গৈছে 50 কিলোমিটাৰ কৈ গৈছে আকৌ চাবা এই 12টাৰ পৰা এটালৈ মানে কি গৈছে 100 কিলোমিটাৰ গৈছে তেতে ইয়াত কি হৈছে ইয়াত আকৌ চাবা এটাৰ পৰা দুটালৈ 50 কিলোমিটাৰ দুটাৰ পৰা তিনিটালৈ 50 কিলোমিটাৰ তেন্তে ইয়াৰ উত্তৰটো লিখিম 7 AM ৰ পৰা 11 AM আৰু 1 PM ৰ পৰা এই 1 PM ৰ পৰা 2 PM ৰ সময়ত গাড়ীখনৰ বেগ কি আছিল সমান আছিল চাবা উত্তৰবোৰ তোমালোকে চাই লোৱা এবাৰ এই উত্তৰবোৰ লিখি লবা এই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰলৈকে উত্তৰ দিয়া আছে তোমালোকে লিখি লবা এটা পৰৱৰ্তী প্ৰশ্নটোৰ ফালে আমি যাওঁ Question number 2 দিছে এঘৰ গৃহস্থীৰ যোৱা 6 মাহৰ বিদ্যুতৰ বিলৰ ৰেখা লেখডাল হিপিঠিত দিয়া ধৰণৰ লেখডাল অধ্যয়ন কৰা আৰু তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া 1 নম্বৰ দিছে লেখডালে কি তথ্যৰ উপস্থাপন কৰিছে মানে ইয়াত চাবা এই লেখডালৰ ফালে লক্ষ্য কৰিবা ইয়াত কি দিয়া আছে চাবা এই লেখডালে কি তথ্যৰ উপস্থাপন কৰিছে লেখডালে এঘৰ গৃহস্থীৰ যোৱা কেই মাহৰ চাবা 1 2 3 4 5 6 মাহ যোৱা 6 মাহৰ বিদ্যুতৰ বিলৰ তথ্যৰ উপস্থাপন কৰিছে 1 নম্বৰ প্ৰশ্নটো হ'ল কোৱেশ্চন নম্বৰ 1 ৰ এনসাৰ লিখি লবা লেখডালে এঘৰ গৃহস্থীৰ যোৱা 6 মাহৰ বিদ্যুতৰ বিলৰ তথ্যৰ উপস্থাপন কৰিছে 2 নম্বৰটো সুধিছে y অক্ষয়ে কি তথ্যৰ নিৰ্দেশ কৰিছে 2 নম্বৰটো চাবা এই y অক্ষ যি আছে y অক্ষয়ে কি কৈছে ইউনিট বিদ্যুতৰ ইউনিট মানে y অক্ষয়ে বিদ্যুতৰ ইউনিটৰ তথ্যৰ উপস্থাপন কৰিছে প্ৰশ্ন লিখি পেলাই তোমালোকে উত্তৰটো লিখি লবা y অক্ষয় বিদ্যুতৰ ইউনিটৰ তথ্যৰ উপস্থাপন কৰিছে 3 নম্বৰ প্ৰশ্নটো সুধিছে কোন মাহত বেছি ইউনিট বিদ্যুৎ খৰচ হৈছে এই লাইন গ্ৰাফটো চাবা এই লাইন গ্ৰাফটো ভালকৈ লক্ষ্য কৰিবা ইয়াত চাবা এটা বক্স দুটা বক্স ইয়াত কেইটা বক্স পাৰ কৰিছে এটা দুটা তিনিটা চাৰিটা পাঁচটা মানে ইয়াত চাবা আটাইতকৈ বেছি কোনটো মাহত হৈছে চাবা আমি যদি ইয়াত লিখো ইয়াত ধৰিলো আমি চাবা ইয়াত কিমান আছে 150 আছে ইয়াত কিমান আছে চাবা 90 কিমান আছে হল 90 এই জুন মাহত কিমান হল 240 জুলাই মাহত কিমান হল 180 কাট পেন্সিল দি তোমালোকে লিখি লবা আগষ্ট মাহত কিমান আছে চাবা 150 আছে আৰু সেপ্টেম্বৰ মাহত কিমান আছে 60 কিমান আছে 60 প্ৰশ্নত আমাক খুদিছে কোন মাহত বেছি ইউনিট বিদ্যুৎ খৰচ হৈছে কোন মাহত জুন মাহত এনসাৰ কেনেকৈ লিখিবা চোৱা 3 নম্বৰ প্ৰশ্নটো লিখি লবা উত্তৰ লিখিবা জুন মাহত বেছি ইউনিট বিদ্যুৎ খৰচ হৈছে কোৱেশ্চন নম্বৰ 4 ত সুধিছে আটাইতকৈ কম ইউনিট বিদ্যুৎ খৰচ হোৱা মাহ কোনটো তেন্তে আটাইতকৈ কম ইউনিট বিদ্যুৎ খৰচ হোৱা মাহ কোনটো হ'ব চাবা সেপ্টেম্বৰ মাহ কোনটো মাহ হ'ব সেপ্টেম্বৰ মাহ কাৰণ সেপ্টেম্বৰ মাহ কিমান আছে 60 হয়নে 4 নম্বৰ উত্তৰটো লিখি লবা সেপ্টেম্বৰ মাহ কোৱেশ্চন নম্বৰ 5 ত সুধিছে সমান সমান ইউনিট বিদ্যুৎ খৰচ হোৱা মাহ কেইটা কি সমান সমান চাবা ইয়াত 150 আছে 90 আছে 240 আছে 180 আছে 150 আছে 60 ইউনিট হৈছে হয়নে ইয়াত চাবা সমান সমান মাহ হল দুটা এটা হল এপ্ৰিল মাহ আনটো হল আগষ্ট মাহ বুজি পালানে এটা হল এপ্ৰিল মাহ আনটো হল কি আগষ্ট মাহ উত্তৰ তোমালোকে উত্তৰবোৰ চাই লোৱা সমান সমান ইউনিট বিদ্যুৎ খৰচ হোৱা মাহ কেইটা হল এপ্ৰিল আৰু আগষ্ট মাহ কোৱেশ্চন নম্বৰ 3 কি চাবা কোনো এখন বিদ্যালয়ৰ বিভিন্ন খেল ভাল পোৱা 100 জন ছাত্ৰ ছাত্ৰীৰ এডাল ৰেখা লেখ দিয়া আছে লেখডাল অধ্যয়ন কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া প্ৰথম প্ৰশ্ন পঢ়াৰ আগতে আমি লেখডালত তথ্যসমূহ আগতে লিখিলো হে ক্ৰিকেট চাবা ক্ৰিকেট হল কিমান ইয়াত 20 আছে 20 বুলি দিয়া ইয়াত 10 বুলি দিয়া কাবাডী ইয়াত দৌৰত দিয়া হল কিমান দৌৰত কিমান হ'ব 15 দৌৰত কিমান দিলো 15 ইয়াত জাপ কিমান আছে হল 10 সংগীত আছে কিমান সংগীত আছে 15 দিবা ইয়াত চাবা বেডমিন্টন কিমান আছে বেডমিন্টন আছে হল 5 আৰু ফুটবল কিমান আছে ফুটবল আছে হল 25 হলনে
এতিয়া চাবা লেগডালত কিমানটা খেলৰ তথ্য দিয়া আছে, কিমানটা খেলৰ 1 2 3 4 5 6 7 কেইখন 7টা খেলৰ লেগডালত 7টা খেলৰ তথ্য দিয়া আছে। 2 নম্বৰ প্ৰশ্ন সুধিছে আটাইতকৈ বেছি সংখ্যক ভাল পোৱা খেলবিধ কি? আটাইতকৈ বেছি খেল পোৱা কিমান আছে? ইয়াত 25 আছে। গ্ৰাফটোৰ ফালে লক্ষ্য কৰা, ফুটবল। নেক্সট 3 নম্বৰ কুৱেশ্যনটো সুধিছে একেবাৰে কম সংখ্যক ভাল পোৱা খেলবিধ কি? কম সংখ্যক চাবা ইয়াত কম কি আছে? 5। বেডমিণ্টন কি হ'ব? একেবাৰে কম সংখ্যক ভাল পোৱা খেলবিধ হ'ল বেডমিণ্টন। কুৱেশ্যন নম্বৰ 4 কি দিছে চাবা সমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাল পোৱা খেল কেইবিধ কি কি? সমান সংখ্যক কি কি আছে চাবা ইয়াত এই 15 আৰু 10 আৰু 10 আছে। সমান সংখ্যক ভাল পোৱা ছাত্ৰ ছাত্ৰীয়ে ভাল পোৱা খেল কেইবিধ হ'ল কাবাডী আৰু জাপ 10 জন, আৰু হ'ল দৌৰ আৰু সংগীত চকী 15 জন। উত্তৰ কেনেকৈ লিখিবা চাই। কুৱেশ্যন নম্বৰ 3 উত্তৰবোৰ এবাৰ চাই ল'বা। লেগডালত 7টা খেলৰ তথ্য দিয়া আছে। আটাইতকৈ বেছি সংখ্যক ভাল পোৱা খেলবিধ হ'ল ফুটবল। একেবাৰে কম সংখ্যক ভাল পোৱা খেলবিধ হ'ল কি? বেডমিণ্টন। সমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাল পোৱা খেল কেইবিধ হ'ল কাবাডী আৰু জাপ 10 জন, দৌৰ আৰু সংগীত চকী 15 জন। কুৱেশ্যন নম্বৰ 4 দিছে কি এখন চিকিৎসালয়ত এটা সপ্তাহত জন্ম হোৱা শিশুৰ সংখ্যা কাষৰ ৰেখালেখত দেখুওৱা হৈছে। লেগডালত অধ্যয়ন কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। লেগডালত চাবা সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰ বুলি দিয়া আছে। এক্স অক্ষত দিয়া আছে আৰু ৱাই অক্ষত কি দিয়া আছে? শিশুৰ সংখ্যা বুলি দিয়া আছে। ইয়াত সোমবাৰত কেইজন আছে চাবা 10 জন। কিমান আছে? 10 জন। ইয়াত চাবা ইয়াৰ পৰা ইয়ালৈ 2 আছে, মানে দুটা ঘৰত 2। ইয়াত আছিলে 1 2 3 4 গৈ আছিলে। তেন্তে ইয়াত চাবা মঙ্গলবাৰে কিমান হ'ব? মঙ্গলবাৰে 6, ইয়ালৈকে হ'ল কি 6 আৰু ইয়াত 1, কিমান হ'ব? 7। মঙ্গলবাৰে কিমান হ'ব? 7। বুধবাৰে কিমান হ'ব? 12। বুধবাৰে কিমান আছিলে? 12। বৃহস্পতিবাৰে কিমান আছিলে? 3। বৃহস্পতিবাৰে কিমান আছিলে? 3 2 আৰু 1 কিমান হ'ল? 3। শুকুৰবাৰে কিমান আছিলে? 8। শনিবাৰে কিমান আছিলে? 14 1 15 আৰু দেওবাৰে কিমান আছিলে? দেওবাৰে আছিলে কিমান? 5 জন, মানে শিশুৰ সংখ্যা। প্ৰশ্ন নম্বৰ 1 চোৱা লেগডালত এক্স অক্ষই কিহৰ নিৰ্দেশ কৰিছে? উত্তৰ লিখিম আমি কি লেগডালত এক্স অক্ষয় বাৰ, হয়নে? এক্স অক্ষয় 7 বাৰৰ, কেইটা বাৰৰ? 1 2 3 4 5 6 7 7 বাৰৰ নাম নিৰ্দেশ কৰিছে। কুৱেশ্যন নম্বৰ 2 চাবা সপ্তাহটোত আটাইতকৈ বেছি শিশু জন্ম হোৱা দিন কোনটো? আটাইতকৈ বেছি জন্ম দিন কোনটো? শনিবাৰ। কি হ'ব? শনিবাৰ। 3 নম্বৰ কুৱেশ্যনটো চাবা কোনটো বাৰত আটাইতকৈ কম সংখ্যক শিশু জন্ম হৈছিল? আটাইতকৈ কম কিমান আছে? 3। বৃহস্পতিবাৰ। কি হ'ব? এনসাৰ কি হ'ব? বৃহস্পতিবাৰ। পিছত সুধিছে কি সপ্তাহটোত মুঠতে কিমানটা শিশুৰ জন্ম হৈছিল? সপ্তাহটোত মুঠ জন্ম হৈছিল সোমবাৰে কেইজন? সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু শনিবাৰে আৰু দেওবাৰে জন্ম হোৱা ছাত্ৰ ছাত্ৰীৰ যদি আমি সংখ্যাসমূহ যোগ কৰি দিওঁ এইকেইটা, তেন্তে এনসাৰ কিমান? এনসাৰ যিটো ওলাব এইটো হ'ল কি শিশুৰ মুঠ জন্ম। এতিয়া উত্তৰ কেনেকৈ লিখিবা চাই লোৱা। 4ৰ 1 নম্বৰটো লিখিবা সলিউশন লেগডালত এক্স অক্ষয় 7 বাৰৰ নাম নিৰ্দেশ কৰিছে। 2 নম্বৰটো সপ্তাহটোত আটাইতকৈ বেছি শিশু জন্ম হোৱা দিন হ'ল শনিবাৰ। 3 নম্বৰ হ'ল বৃহস্পতিবাৰৰ আটাইতকৈ কম সংখ্যক শিশু জন্ম হৈছিল। 4 নম্বৰ উত্তৰটো লিখিবা বাৰ আৰু শিশুৰ সংখ্যা। বাৰ আৰু শিশুৰ সংখ্যা। বাৰ কি? সোমবাৰ কিমান জন? 10 জন। মঙ্গলবাৰ 7 জন। বুধবাৰে 12 জন। বৃহস্পতিবাৰ 3 জন। শুকুৰবাৰ আছিল 8 জন। শনিবাৰে আছিলে কিমান? 15 জন। দেওবাৰ আছিল কি? 5 জন। ইয়াত জনৰ ঠাইত তোমালোকে টাও লিখিব পাৰা। কি লিখিব পাৰা? টাও লিখিব পাৰা। তেন্তে ইয়াত জনৰ ঠাইত কি লিখিব পাৰা? টাও লিখিব পাৰা। আমাৰ প্ৰশ্নত টা সুধিছেতো, তেন্তে ইয়াত এতেকে সপ্তাহটোত মুঠতে 60টা শিশুৰ জন্ম হৈছিল বুলি লিখি দিবা। এই হ'ল ইয়াৰ সমাধান।